পুৰণি বছৰক বিদায় দি নতুন বছৰক আদৰিব। ডিচেম্বৰ আৰু জানুৱাৰী এই দুয়োটা মাহত বনভোজস্থলীত বনভোজ দলৰ ভিৰ দেখা যায়। আপুনিও বনভোজ খোৱাৰ কথা চিন্তা কৰিছে নেকি? তেন্তে আপোনাক আমি আজি এডোখৰ বনভোজস্থলীৰ বিষয়ে ক'বলৈ ওলাইছোঁ। প্ৰাকৃতিক মনোমোহা ঠাইটুকুৰাৰ নাম হৈছে দিল্লীঘাট। অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ মাজত অৱস্থিত দিল্লী নদী বনভোজস্থলী পৰিচিত নাম। প্ৰতি বছৰে ডিচেম্বৰ আৰু জানুৱাৰী মাহত অসমৰ বিভিন্ন স্থানৰ পৰা বনভোজকাৰী দলসমূহে দিল্লীঘাটত ভিৰ কৰা দেখা যায়। দিল্লী নদীৰ ওপৰত এখন দলং আছে। উক্ত দলঙৰ ওপৰৰ পৰা প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ ভাল। আপুনিও যদি দিল্লীঘাট যাব বিচাৰে তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ লগতে ইউটিউব চেনেল এনি ভইচ ছাবস্ক্ৰাইব আৰু ফেচবুক পেজ এনি ভইচ ABC ফ'ল' কৰি দিব। পাটকাই পৰ্বত শ্ৰেণী ম্যানমাৰৰ লগত সংযোগ হৈ থকা পূৰ্বাঞ্চল শ্ৰেণীৰ নামনি অঞ্চলত অসমৰ উত্তৰ পূব প্ৰান্তত অৱস্থিত আৰু ডিব্ৰুগড় জিলাৰ এখন সৰু নগৰ নামৰূপ। নামৰূপৰ কাষেৰে বৈ গৈছে দিল্লী নদী বা দিচাং নদী। দিচাং নদী নামৰূপৰ উপৰিভাগক দিল্লী নদী নামেৰে নামাকৰণ কৰা হৈছে। পাহাৰৰ পৰা বৈ অহা শীতল পানীৰ পাৰতে বনভোজকাৰীসকলৰ বনভোজস্থলী। তিনিচুকীয়া, ডিব্ৰুগড় আৰু নাহৰকটীয়া দিশৰ পৰা অহা পৰ্যটকে সাৰ কাৰখানা অৱস্থিত নামৰূপ নগৰ হৈ পাহাৰৰ কাষেৰে প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰি দিল্লীঘাট বনভোজস্থলীত উপস্থিত হ'ব পাৰিব। চৰাইদেউ, শিৱসাগৰ, যোৰহাট আদিৰ পৰ্যটকে দিল্লী সংৰক্ষিত বনাঞ্চল উপভোগ কৰি আহিব পাৰিব। যদি দিল্লী সংৰক্ষিত বনাঞ্চল উপভোগ কৰিবলৈ হয় তেন্তে যাত্ৰীসকলে নগাহাট তিনিআলিয়েদি বিমলাপুৰ হৈ লাদৈগড়েদি গ'লেই দিল্লীঘাট পাবগৈ। দূৰত্ব একেই আৰু ৰাস্তাও ভাল। দিল্লী সংৰক্ষিত বনাঞ্চলত শিলঘাগৰি জলপ্ৰপাত বনভোজস্থল আছে। পাহাৰৰ ওপৰৰ পৰা পানী পৰি থকা দৃশ্য অতি সুন্দৰ। বৰ্তমান বন বিভাগে দুৰ্ঘটনা হোৱা বাবে উক্ত জলপ্ৰপাতটো বন্ধ কৰি ৰাখিছে। দিল্লীঘাটৰ দিল্লী নদীৰ পাৰত পশ্চিম দিশত দলঙৰ কাষত এটা শিৱ মন্দিৰ আছে। তাতো পৰ্যটকে দৰ্শন কৰিব পাৰিব। দিল্লী নদীৰ পূব দিশত এখন উদ্যান আছে। টিকট কাটি উদ্যানত প্ৰৱেশ কৰিব পাৰিব। কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে উদ্যানখন পৰ্যটকৰ বাবে আকৰ্ষণীয় হৈ থকা নাই। যদি আপুনি দিল্লীঘাট যোৱা নাই তেন্তে এবাৰ দিল্লীঘাট আহি প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিব পাৰিব। আৰু যিসকল আহিছে তেওঁলোকে কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহে এনে ভিডিঅ'সমূহ পাই থাকিব।